Audio Jungle. ও মাই গড, কি চালো এইখন। রাইট হ্যাঁ, প্ৰথমতে কওঁ ৱেলকাম টু আৱাৰ চেনেল টাইউইক চিনেমা। সিনেমা গম পাইছোঁ দুদিনমান দেৰি হ'ল অলপমান ৰিভিউটো দিয়াত। টাইম অলপমান আৰু গাও খুব এটা ভাল নাছিল, সেইটো কাৰণে আহিব পৰা নাছিলোঁ। মানে নেটফ্লিক্সত এখন এনিমেশ্যন এখন চালোঁ, কুৰুক্ষেত্ৰ বুলি এনিমেটেড সিরিজ একচুয়ালি এনিমেটেড চিৰিজ। আৰু এনিমেটেড চিৰিজখন কিছুমান লেভেলত আমাৰ মাহাফতাৰ নাৰ্চিমাক ক্ৰছ কৰি যায়। রাইট আই এগ্রি এইখন যদি চিনেমা হলত যদি ৰিলিজ দিলে হয়, মানে ইমান ডাঙৰ এটা হিউজ ছাকচেছ হ'লে চাগে মেকাৰ সেইটো কথা ভাবাই নাছিল। কাৰণ কিছুমান চিন ইমান এপিক লাগে, ইমান গ্ৰেণ্ড লাগে মানে। আৰু লগতে মানে কুৰুক্ষেত্ৰ বুলি কৈছে মহাভাৰতৰ লগতে ৰিলেটেড হয়, কিন্তু আমি এনে ৰেগুলাৰ যোনবিলাক মহাভাৰত চাওঁ তেনেকুৱা নহয়। কুৰুক্ষেত্ৰ মানে ডাইৰেক্ট আমাক চিৰিজ ষ্টাৰ্ট হয়, ডাইৰেক্ট আমাক একদম কুৰুক্ষেত্ৰ ৱাৰত ডাইৰেক্ট লৈ যায়। আৰু তাৰ লগত সমান্তৰালভাৱে পেৰেলেলি আমাৰ বেক ষ্টৰী আহি থাকে। কোনটো কেৰেক্টাৰক কিয় মাৰিলে, এইটো কেৰেক্টাৰ কিয় আহিলে, এইটো কেৰেক্টাৰ এইটো কিয় ল'লে, চেম পেৰেলেলি ষ্টৰী যাই থাকে। আৰু ষ্টৰী টেলিং ৱাও কি ক'ম। সো বেসিক্যালি মানে একচুয়ালি সিরিজখন ওলাব দুটা ভাগত, 18টা এপিসোড টোটাল। এটা এতিয়া ফার্স্ট হাফটোত ওলাইছে 9টা এপিসোড। এতিয়া ম্যাক্সিমাম আমাৰ ইণ্ডিয়াৰ গোটেইবোৰ মানুহে 90% মানুহে মহাভাৰত জানে বুলি ক'লেও ভুল নহ'ব। গতিকে তেনে ক্ষেত্ৰত সেম ষ্টৰী এটা কেনেদৰে নতুনকে প্ৰেজেণ্ট কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো এটা চেলেঞ্জ। মানে এনেকুৱা ইউনিক ৱেত বনাইছে, আৰু মানে সঁচাকে নতুন ৱেত বনাইছে। মানে কিয় কৈছো, আমি এনেকুৱা হৈ গৈছে মানুহ, আমি বহুত বস্তু জানো, কিন্তু কি হয় মানুহৰ আজিকালি লাইফটো ইমান হেক্টিক হয়, ইমান মানুহ দৌৰা দৌৰি কৰি থাকে, কিছুমান কথা জানিও মানুহবিলাক নাজানা হৈ যায়। আকৌ এইখন যদি আপুনি চাই, এইখন আপোনাৰ মাইণ্ডটো ৰিফ্ৰেছ কৰিব, আৰু কিছুমান পাহৰিব, সৰু সৰু মাইনৰ ডিটেইলছ আমি পাহৰি যাওঁ মহাভাৰতৰ বিষয়ে, কিন্তু এইখন চালে আমি এইবিলাক ৰিকেপ কৰিব পাৰো। আৰু ফাৰ্ষ্ট হাফটো চাই, ফাৰ্ষ্ট ছিজনটো চাই কিনে আমি গেৰাণ্টি দি ক'ব পাৰো আপুনি ছেকেণ্ড ছিজনটোৰ কাৰণে ৰখিবই লাগিব। মানে আপুনি জানে কিন্তু ষ্টৰিটো কি হ'ব, কেনেকে হ'ব, এইবিলাক আপোনালোকে জানে অলৰেডি। হুৱেৰেজ তেতিয়াও আপোনালোকৰ এনেকুৱা ফিল হ'ব যে কিয় এইখন ছেকেণ্ড ছিজনটো জল্দি অহা নাই। মানে 18টা এপিসোড একেলগে লাগিছিল, সেনেকুৱা আপোনালোকৰ ফিল হ'ব, মানে এটা ছিজনতে খতম লাগিছিল। গতিকে কেনেকুৱা ইম্পেক্ট পেলাইছে বা ভাবি চাওক আপোনালোকে। IMDb 10ৰ ভিতৰত এতিয়া ৰেটিং হৈছে 8.4। তো মহাভাৰতৰ নামত বহুতো চিৰিজ আহিছে, মানে আগতে চিৰিয়েল আছিল, বহুতো কিবা কিবি এনিমেশ্যন মুভিও বনাইছে, কিন্তু মানে আগৰখন যোনখন মহাভাৰতৰ চিৰিয়েল, সেইখনে যোনটো এটা মানুহৰ পৰা মৰম পাইছিল, আৰু এখন মহাভাৰত বনাইছিল ষ্টাৰ প্লাছৰ, সেইখনো বহুত মৰম পাইছিল। কিন্তু এইখন পৃথক, এইখন একদমেই পৃথক। আৰু ইয়াতে মই আপোনাক মোৰ পাৰ্চনেল ফেভৰেট মই দুটা চিন ক'ম। এটা হৈছে এপিছড 2 বিশ্বৰূপম বুলি, আৰু এটা হৈছে এপিছড 6 হ'ব, সেইটো অভিমন্যু বুলি। অভিমন্যু যেতিয়া মানে যেতিয়া ফাঁচে, যেতিয়া ওলাব নোৱাৰে, তাৰপিছত তাৰ কি অৱস্থা হয়, আৰু আমাক যোনটো সেই ইম'চনটো, সি মাকৰ পেটত থাকিলে যে কথাখিনি শুনে, মাকে শুই যায়, পিছত গম ওলাব নোৱাৰে, সেই চিনটো ইম'চনেলি ইমান ধুনীয়াকে কানেক্ট কৰিছে। মানে কি ক'ম, মানে একচুৱেলি অলপমান এটা কনটেক্সট দি দিওঁ, মাকৰ পেটত থকাৰ কথাটো কিয় কোৱা হৈছে ইয়াতে। বিকজ অৰ্জুনে যেতিয়া অভিমন্যুৰ মাকক, তেওঁৰ নামটো একচুৱেলি মই পাহৰিছোঁ এতিয়া, কিন্তু হ'লেও যেতিয়া এই চক্ৰবিহুৰ জ্ঞান সুভদ্ৰা আই থিংক, তো তেওঁক যেতিয়া জ্ঞানটো দি থাকে, সেই জ্ঞানটো দি থকাৰ টাইমত শুনাখিনি মানে সোমোৱাখিনি তেওঁৰ মনত থাকি যায়। সেইটো টাইমত অভিমন্যু তেওঁৰ পেটত থাকে, কিন্তু যিহেতু ওলোৱাখিনি যেতিয়া শিকাই থাকে, তেতিয়া মাক শুই যায়। গতিকে অভিমন্যুৱে এইটো বস্তু নাজানে। চ' বেচিকেলি চিনৰ কথা এইকাৰণে কোৱা হৈছে, এইকাৰণে কৈছে বিকজ আপোনালোকে চিৰিজখনত চালে গম পাব যে যদিও চিৰিজখন 18টা এপিছডত মহাভাৰত সামৰাটো ইজি কথা নহয়। মানে মেইন চিন বিলাক এৰি দিয়া নাই, একদম ডাইৰেক্ট। আৰু বেছি মানে জ্ঞান চ্যানৰ প্ৰতি বেছি যোৱা নাই, যিখিনি আছে ৰাখিছে, দুটা ফেক্ট ৰাখিছে। আৰু মোৰ পাৰ্চনেল ফেভৰেট কওঁ, মোৰ গেম কেৰেক্টাৰ মোৰ আল্টিমেট লাগিছে, মানে মজা লাগিছে এনেকে দেখাইছে।
এইখিনি হৈ গ'ল। তোৰ পাৰ্চনেল দুটা কেৰেক্টাৰ ক যোনটো ভাল লাগছে এইখনত? মোৰ এটা ভীম আৰু এটা যদি কওঁ এইটো অভিমন্যু কেৰেক্টাৰটো বহুত ধুনীয়া আৰু চিৰিজখন আৰম্ভও হয় অভিমন্যুৰ বিয়াৰ পৰা। আৰু চিৰিজখনৰ বেষ্ট পাৰ্ট হৈছে ইয়াৰ হিন্দী ডাবিং। ইয়েছ আল্টিমেট ডাবিং মানে মানুহক মানে ক্ৰাউড পুলাৰ প্ৰথম এপিসোড চালে আপুনি গমে নাপাব কেতিয়া শেষ হ'ল। এই গোটেই চিৰিজখন মই শেষ কৰিলো কেতিয়া হ'ল মই গমে নাপালো। আৰু তই কলিয়ে ষ্টৰী টেলিঙৰ কথা ই ক'লে কেনেকুৱা মানে ধুনীয়া হৈছে। সঞ্জয় ইয়েছ তাৰ পইণ্ট অফ ভিউ মই গোটেই মহাভাৰতখন দেখাই পালো। তো আল্টিমেট লাগে। আৰু এতিয়া আমি পজিটিভ সাইডখিনি কথা পাতিলো, নেগেটিভ সাইডৰ দুটামান কথাখিনি পাতিলো, যেহেতু মানে এইখিনি মানুহ বহুত চৰ্চাত চলি আছে। নেগেটিভ সাইডটো এনেকুৱা হ'ল যে এনিমেশ্যনটো কেতিয়াবা কিছুমান জাগাত মুখখনৰ লিপচিং বা মুখৰ এনিমেশ্যন এক্সপ্ৰেছনটো আৰু অলপমান ভাল কৰিব পাৰিলে হয়। মানে কিছুমান অলপমান ডাল টাইপ লাগে মানে বস্তুটো। এইটো এটা প্ৰথম। আৰু ছেকেণ্ডটো হ'ল মানুহ কেইটামান কেৰেক্টাৰ থাকিল আমাৰ ভীষ্ম পিতামহ আৰু আছে দ্ৰোণাচাৰ্য আৰু এটা কেৰেক্টাৰ মনত নাই। এই তিনিটা কেৰেক্টাৰ দেখাত প্ৰায় একেই। আপুনি যদি নাম লৈ কিনে যদি নামাতে কেৰেক্টাৰে আৰু কৃপাচাৰ্যও চাগে কৃপাচাৰ্য দ্ৰোণাচাৰ্য আৰু ভীষ্ম চাগে তিনিটাৰে দাড়ি চুলি লম্বা একে বগা। আপুনি যেতিয়া স্ক্ৰীনত ওলাব ৱালৰ টাইমত আপুনি গমে নাপাব কোনটো কোন হয়। নাম দি মাতিলেহে আপুনি গম পাব। আৰু যোনটো আৰু এটা লাষ্ট কথা এটা কওঁ, নেগেটিভ চাইড দুটা ক'লো, আৰু এটা মই পজিটিভ চাইড কওঁ, যোনে ডাইলগ লিখিছে মানে পিয়ৰ হিন্দী ৱৰ্ড লিখিছে যাতে কোনো মানুহ ট্ৰল কৰিব নোৱাৰে। আমি দেখা পাইছোৱে এইখনত কি অৱস্থা হৈছে আমাৰ আদি পুৰুষ এইখনত তেনেকুৱা কৰা নাই। মানে ধুনীয়া হিন্দী লিখিছে আৰু কি মানে চালে গম পাব মানে কমেন্ডেবল। আৰু সো ওভাৰঅল গোটেই সিৰিজখন ভালেই হয়। আপোনালোকে যদি চোৱা নাই নেটফ্লিক্সত আছে, মাষ্ট ৱাচ নিশ্চয় চাওক। সিৰিজখন কেনেকুৱা লাগিছে আমাক কমেন্টত জনাওক। বাকি আমাক তই কৈ দে অলপ, ঢেৰ মৰম দিছে এইকেইদিন আমাক মানে। কিন্তু এই আৰু চাই যায় একবাৰ বাটনটো ক্লিক কৰি যাব, প্লিজ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। ক্লিক কৰি দিলে হ'ল, 1 সেকেন্ডৰো কাম নহয়। চাই যায় আৰু এই যোনকেইটা মানুহে চাই আমাক সেইকেইটা মানুহক সাপোৰ্ট নকৰে আৰু ভিডিঅ' ডেইলি চাই ভিডিঅ' ডেইলি চাই। আৰু আপোনালোকৰ কিবা যদি পৰামৰ্শ আছে আমাক লৈ কিনে নিশ্চয় আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে। আমি অলৱেজ ট্ৰাই কৰো যে আপোনালোকৰ পৰামৰ্শবিলাক লৈ কিনে ভিডিঅ'বিলাক আৰু বেটাৰ কৰি আনাৰ কাৰণে। সো আজিলৈ এইখিনিয়ে, বেছি লম্বা নকৰো ভিডিঅ'টো। ধন্যবাদ, বাই। Audio Jungle.